জোনদাসে যেটো কথা অপপ্ৰচাৰ চলাইছে এই অপপ্ৰচাৰখিনি তেওঁ যাতে আহিব লগা 6 ঘণ্টাৰ ভিতৰত তেওঁ নিজেই সাংবাদিক সংবাদমেলৰ মাধ্যমেদি হওক ব্যক্তিগতকে তেওঁ পেজেদি হওক যেনেকৈ কি নহওক যে ছাৰৰ ওপৰত অপপ্ৰচাৰ চলাইছে সেইটো যাতে তেখেতে ক্ষমা বিচাৰে আমি সেইটোৱে বিচাৰোঁ দলীয়ভাৱে আৰু তেখেতে যদি এই বিষয়ত ক্ষমা নিবিচাৰে তেনেহ'লে আমি ইয়াৰে ওপৰত আমি সম্পূৰ্ণ দলীয়ভাৱে প্ৰায় 30-40 খানৰ ওপৰত তেখেতৰ তাতে এজাহাৰ আমি দিম প্ৰত্যেকখন থানাতে গৈ হয়তো সম্পূৰ্ণ সন্মানত তাৰমানে কি আঘাত কৰিছে আজিৰ তাৰিখত ৰাকেশ ব্ৰহ্মচাৰে যিখিনি যথেষ্টখিনি কাম কৰি যোৱাৰ পিছতো তেখেতে যদি এনেকুৱা অপপ্ৰচাৰ চলে তেখেতৰ আজি এজন ৰেচপেক্টেবল পাৰ্চন পাত্ৰ নাথাকে আজি জোনদাসৰ নামৰ যিজন দালাল আছে এই দালালজনৰ এই দালাল ৰাজটো বন্ধ কৰাৰ টাইম হৈছে কাৰণ তেখেতে অনাবৰখিনিক লৈ বাৰে বাৰে কিবা নহয় কিবা ৰাজনীতি কৰি থাকে তো এই ৰাজনীতিবিলাকত চাওক কোনো অনাবৰত তেখেতক চাথ নিদিয়ে এইটো খোলা কথা কাৰণ বড়ো অনাবৰো বুলি কোনো শব্দ আমাৰ ইয়াত নাই আছে তাৰিখত আজি শান্তিৰ চৰকাৰ চলি আছে বিটিআৰ গভৰ্ণমেণ্টত আজি মছলপুৰ সমষ্টিৰ আণ্ডাৰত আজি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই হয়তোবা বহুতখিনি শান্তি এটা বজাই ৰাখিছে তেখেতৰ কাৰ্যকালৰ সময়ত তেখেতে কোনো মানুহক আজিলৈকে না কোৱা নাই কি বড়োই হওক অসমীয়াই হওক ৰাভাই হওক কোনো জনগোষ্ঠীকে তেখেতে ইগনোৰ কৰি ৰখা নাই সকলোকে সমান অধিকাৰ দিব চেষ্টা কৰিছে তো পোনপ্ৰথমে নমস্কাৰ আৰু লগতে মই আমাৰ যিসকল আমাৰ সাংবাদিক বন্ধু আমাৰ দাদা ভাইসকল আহিছে ইয়াতে আজি উপস্থিত হৈছে আপোনালোক আমন্ত্ৰিত কৰাৰ পিছত তো সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক পোনপ্ৰথমে আমাৰ মছলপুৰ সমষ্টিৰ তৰফৰ পৰা আজি আপোনালোক মাতি অনাৰ একচুৱেলি মানে কি বিশেষ কাৰণ নাই এটা স্পেচিয়েল এটা সৰু এটা কথাৰ কাৰণে মাতা গৈছিলে আমাৰ ইয়াতে যোৱা 23 তাৰিখে আমাৰ বিটিআৰ EM আৰু মছলপুৰ সমষ্টিৰ MCLA ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ ছাৰৰ এগেইনষ্টত কিছু মানে কি এটা অপপ্ৰচাৰ চলাইছিলে জোনদাস নামৰ এজন ব্যক্তিয়ে তেখেতে নিজকে এজন অবৰৰ নেতা বুলি কয় অবৰ সুৰক্ষা সমিতিৰ যিটো আজিৰ তাৰিখত যিটো দল সম্পূৰ্ণভাৱে নোহোৱা হৈ গৈছে তো যিয়ে নহওক সেইটো বাৰু তেখেতে যি ক'লে কিন্তু তেখেতে এটা অপপ্ৰচাৰ চলাইছিলে আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াৰ বিষয়ে এজ এ মছলপুৰ ব্লকৰ আজি আমি এইটো বস্তু আমি যিটো মানে কি আমাৰ ৰাইজৰ মাজত এটা বিভিন্ন ধৰণৰ কিছু কথা আলোচনা চলি আছে এই আলোচনাখিনিৰ ওপৰত যোৱাকালি মানে কি মহিলাসকল ওলাই আহিছিলে তো আমাৰ আইমাতৃসকলে আহি কিনে তেখেতৰ ওপৰত এটা এজাহাৰো দি গৈছিলে আমাৰ মছলপুৰ ব্লক কমেন্সৰ নেতৃত্বত তেওঁলোকে ওলাই আহি এটা মানে কি প্ৰতিবাদ কৰিছিলে আৰু তেখেতৰ ওপৰত যিটো এজাহাৰ দিয়া গ'ল এই এজাহাৰৰ ওপৰত পিছতো তেখেতে আজিলৈকে মানে কি এই বস্তুটো স্পষ্ট কৰা নাই যে তেখেতে কোৱা কথাখিনি যে সম্পূৰ্ণ মিছা তেখেতে নিজে স্পষ্ট কৰি দিয়া নাই এইটো মানে তেখেতে মানে কৈছিলে এই বিষয়খিনিত যে আমাৰ ৰাকেশ ব্ৰহ্ম ছাৰে বহুতখিনি স্কিমবিলাকৰ ক্ষেত্ৰত যেনেকৈ আমাৰ আঁচনিবিলাকৰ ক্ষেত্ৰত অসমীয়া মানুহখিনিক দূৰত ৰাখিছিলে স্কিমৰ পৰা মেইনলি তেখেতে এটা মানে কি বড়োখিনি বা নৰ্মেলি বড়োসকলক মানে কি বেছিকৈ লাভান্বিত কৰিছিলে কিন্তু অসমীয়াসকলক এই স্কিমবিলাক তেওঁ দিয়া নাছিলে এই এটা সম্পূৰ্ণ মিছা যদি আমি আজিৰ তাৰিখত চাব যাওঁ যে মছলপুৰ সমষ্টিৰ আণ্ডাৰত যিমানখিনি অসমীয়া গাঁও আছে যদি এক প্ৰকাৰ চাব যায় তে অসমীয়া গাঁওবিলাকত বেছি কাম হৈছে তেখেতে এলিগেশ্যন দিছিলে যে এটো কৈছিল যে ৰাকেশ ব্ৰহ্ম ছাৰে তেখেতে নিজৰ চেলাৰীৰ পৰা প্ৰত্যেক মাহৰ চেলাৰীৰ পৰা প্ৰতিখন মন্দিৰ প্ৰতিখন মছজিদত তেখেতে কিবা হ'লে অনুদান আগবঢ়াব এইটো আজিলৈকে কৰা নাই বুলি তেখেতে কৈছিলে তো আমি ক'ব বিচাৰোঁ যে তেখেতে হয়তো বা মছলপুৰ সমষ্টিত নহয় তেখেতে বিটিআৰতে বসবাস নকৰে কিজানি কাৰণ যদি মছলপুৰ সমষ্টিত আহি কিনে তেখেতে চালে হয় যে প্ৰতিখন গাঁৱত প্ৰায় আজি আমাৰ 380খনৰ ওপৰত সৰু সৰু চুবুৰী আছে তো প্ৰত্যেকটো চুবুৰীতে প্ৰত্যেকটো মন্দিৰ প্ৰত্যেকটো মছজিদতে যাতে কিবা নহয় কিবা এটা অনুদান ছাৰে দিয়ে ইয়াৰে এটা ছাৰে প্ৰচেষ্টা চলাই আছিলে ৰাকেশ ব্ৰহ্ম ছাৰে এই বস্তুটোৱে সদায় হয়তো বা আমাৰ মাজতো আলোচনা কৰে ক'লে যে মই এটা ইতিহাস ৰচনা কৰিব যাই আছোঁ যে প্ৰতিটো সমষ্টিৰে প্ৰতিটো চুবুৰীতে মন্দিৰ হওক মছজিদ হওক বাথৌ থানচালি হওক নামঘৰ হওক চবতে মই নিজৰ ব্যক্তিগতকে কিবা নহয় কিবা এটা হ'লেও অনুদান দি যাম আমাৰ ৰাইজখিনিৰ কাৰণে তো তেখেতক আজি আমাৰ দলীয় হওক বা আমাৰ সকলো ব্যক্তিসকলে যিখিনি আমাৰ মছলপুৰ সমষ্টিৰ ৰাইজ আছে তেওঁলোকে আজিৰ তাৰিখত তেখেতক ভগৱান সদৃশ মানে মই এইখিনিয়ে কওঁ আপোনালোকক যে তেখেতক ভগৱানৰ দৰে বুলি ভাবি লয় জোনদাস আমাৰ কাৰণে এইটো বস্তু কোনো ফেক্টৰ নহয় প্ৰথম কথা কাৰণ তেখেতে যিটো বস্তু কৈছে UPPL দল হিচাপে আজি মছলপুৰ সমষ্টি আজি নাম্বাৰ 1 পজিশ্যনত আমি আজি EM ৰাকেশ ব্ৰহ্ম ছাৰৰ নেতৃত্ব মানে যিটো তেখেতৰ ব্লক ইনচাৰ্জ হিচাপে তেখেতে এটা নেতৃত্ব লৈ আছে আমাৰ লগত তো এই বিষয়ত আমি নাভাবোঁ যে জোনদাস আমাৰ মছলপুৰ সমষ্টিত কিবা হাৰ্ম কৰিব পাৰে কিন্তু কথা হৈছে কি গম পাইছেনে যে আজিৰ তাৰিখত অনাবড়ো বুলি এটা শব্দ উচ্চাৰণ কৰে এই অনাবড়ো শব্দটো যিটো অনাবড়ো শব্দ তেখেতে উচ্চাৰণ কৰে তেখেতে নিজকে মানে কি গোটাই অনাবড়োখিনি নিজকে লিডাৰ বুলি ভাবে মানে নেতা বুলি ভাবে কিন্তু আমি তেখেতক এইটো অনুভৱ কৰাব বিচাৰোঁ যে যোৱাকালি 4000 মহিলা গোটাই অনাবড়ো
তো তেওঁলোক দেখিছে আজিৰ তাৰিখত যিখিনি কাম হৈ আছে ৰাইজৰ প্ৰায় বড়ো অনাবড়ো সকলোৰে মাজত কোনো ধৰণৰ বিভেদ নকৰাকে সম্পূৰ্ণখিনি ৰাকেশ ব্ৰহ্মচাৰে যি কথা দিছিলে মুখেদি সেই কথা মতে কাম কৰি গৈ আছে। আজি মনসাখন চাওক, প্ৰায় জেনেৰেল গাঁও মনসা জিলিকি আছে, ক'ব গ'লে গোটেই মছলপুৰ সমষ্টিত মনসা জিলিকি আছে। আজি কদমতলা চাওক, কদমতলাখন আমাৰ নিজৰ কালচাৰ ভিজিডিচিৰ আণ্ডাৰত, এই ভিজিডিচিত কদমতলাখন গাঁওখনত ক'ব গ'লে যথেষ্টখিনি কাম ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই নিজৰ পইচাৰে হওক চৰকাৰী অনুদানেৰে হওক যথেষ্টখিনি সহায় কৰিছে। জনদাসে যিটো কথা অপপ্ৰচাৰ চলাইছে এই অপপ্ৰচাৰখিনি তেওঁ যাতে আহিব লগা 6 ঘণ্টাৰ ভিতৰত তেওঁ নিজেই সাংবাদিক সংবাদ মেলৰ মাধ্যমেদি হওক ব্যক্তিগতকে তেওঁ পেজেদি হওক যেনেকৈ কি নহওক যে ছাৰৰ ওপৰত অপপ্ৰচাৰ চলাইছে সেইটো যাতে তেখেতে ক্ষমা বিচাৰে। আমি সেইটোৱে বিচাৰোঁ দলীয়ভাৱে, আৰু তেখেতে যদি এই বিষয়ত ক্ষমা নিবিচাৰে তেনেহ'লে আমি ইয়াৰে ওপৰত আমি সম্পূৰ্ণ দলীয়ভাৱে প্ৰায় 30-40 খনৰ ওপৰত তেখেতৰ তাতে এজাহাৰ আমি দিম প্ৰত্যেকখন থানাতে গৈ হয়তো সম্পূৰ্ণ সন্মানত তাৰমানে কি আঘাত কৰিছে। আজিৰ তাৰিখত ৰাকেশ ব্ৰহ্মচাৰে যিখিনি যথেষ্টখিনি কাম কৰি যোৱাৰ পিছতো তেখেতে যদি এনেকুৱা অপপ্ৰচাৰ চলে, তেখেতৰ আজি এজন ৰেচপেক্টেবল পাৰ্চন, ক'ব গ'লে এজন সন্মান দিয়ে সকলো ব্যক্তিখিনি। আৰু মই এটা কথা মাজতে আৰু ক'ব বিচাৰিম, আমাৰ কিছু আজি চাওক মিডিয়াখিনিক আমি কি হ'ব চতুৰ্থ স্তম্ভ, য'ত নেকি আমি সকলোৱে সন্মান দিওঁ যাতে তেওঁলোকে এটা সঁচা নিউজ মানে কি মানুহৰ মাজত প্ৰেৰণ কৰে। কিন্তু ইয়াৰে মাজত কিছু মিডিয়াসকলে কি হয়, কোনোবা এজনে যি টি এটা বকি দিলে সেইটোকে কোনো ধৰণৰ বিশ্লেষণ নকৰে, সঁচাই ক'লে নে মিছাই ক'লে সেইটোকে শ্বেয়াৰ কৰি দিলে। তো এইটো এটা ভুল ধাৰণা, কাৰণ কিয় যিজন ব্যক্তি সমাজৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছে সেই ব্যক্তিজনক কাম কৰাৰ কাৰণে আজি গোটাই ৰাইজে ৱেলকাম কৰি আছে, যে তেখেতে কাম কৰাৰ কাৰণে ৰাইজে উৎসাহ দি আছে। কিন্তু তাৰ পিছতো তেনেকুৱা এজন ব্যক্তিক এনেকুৱা ধৰণৰ শব্দ কোৱাৰ পিছত হয়তোবা এইটো বিষয়ত কোনো ধৰণৰ মানে কি ক্ষমাৰ পাত্ৰ নাথাকে। আজি জনদাসৰ নামৰ যিজন দালাল আছে এই দালালজনৰ এই দালাল ৰাজটো বন্ধ কৰাৰ টাইম হৈছে, কাৰণ তেখেতে অনাবৰখিনিক লৈ বাৰে বাৰে কিবা নহয় কিবা ৰাজনীতি কৰি থাকে। তো এই ৰাজনীতিবিলাকত চাওক কোনো অনাবৰত তেখেতক চাথ নিদিয়ে, এইটো খোলা কথা। কাৰণ বড়ো অনাবড়ো বুলি কোনো শব্দ আমাৰ ইয়াত নাই আজিৰ তাৰিখত। আজি শান্তিৰ চৰকাৰ চলি আছে বিটিআৰ গভৰ্ণমেণ্টত। আজি মছলপুৰ সমষ্টিৰ আণ্ডাৰত আজি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই হয়তোবা বহুতখিনি শান্তি এটা বজাই ৰাখিছে তেখেতৰ কাৰ্যকালৰ সময়ত। তেখেতে কোনো মানুহক আজিলৈকে না কোৱা নাই, সি বড়োই হওক অসমীয়াই হওক ৰাভা হওক কোনো জনগোষ্ঠীকে তেখেতে ইগনোৰ কৰি ৰখা নাই, সকলোকে সমান অধিকাৰ দিব চেষ্টা কৰিছে। আৰু যিজন সঁচাকে যোগ্য তেখেতক এইখিনি বস্তু তেখেতে প্ৰদান কৰিছে। তো ইয়াৰ পিছতো আমি এইখিনি বস্তু দেখাৰ পিছত যেতিয়া জনদাসে আজিৰ তাৰিখত এনেকুৱা ধৰণৰ এটা অপপ্ৰচাৰ চলায়, তো আমাৰ মাজত কি হয় মানুহখিনি ভাবে কেতিয়াবা নিউজত গ'লে যে এইখিনি কথা তেখেতে সঁচাই কৈছে নেকি। তো এই সঁচা কোৱা কথাবিলাক এনেকে বহুতৰ মনত চিন্তা হয়। তো আমি নিবিচাৰোঁ যে এনেকুৱা ভুল চিন্তাধাৰা সোমোৱাই কিনে আৰু পুনৰবাৰ আমাৰ জাগাবিলাকত এনেকুৱা ধৰণৰ পৰিৱেশ আহে। কাৰণ আমি এই বৰমাখনত এই মছলপুৰখনত বহুত এনেকুৱা পৰিৱেশ দেখিছোঁ যোৱা সময়ত, আৰু যোৱা সময়ত তেওঁলোকে আজি অবড়ো কৰিলে, আজি কোনোবা বিপিএফ কৰিছিলে, তো তেওঁলোকে একো কৰি থৈ নগ'ল ইয়াতে। তো আজি কোনোবা মানুহে কিবা এটা কাম ৰাইজৰ কাৰণে কৰি আছে, তো এই জেগাত তেওঁলোকৰ কোনো